এই চাওকচোন কিমান টেকু টেকু কাপোৰ কাৰ এইবোৰ কাপোৰবোৰ ইমান টেকলি টেকলি ৱাও কাপোৰবোৰ চাওকচোন কিমান মৰম লাগে সৰু সৰু এইবোৰ আৰু কাপোৰবোৰ দেখি হয়তো ভাবিছে আপোনালোকে কাৰ কাৰণে ইমান সৰু সৰু কাপোৰ আমাৰ ঘৰত তো কৈ দিওঁ আমি যে কেইদিনমান আগত খুৱাব গৈছিলোঁ ভিডিঅ'টো পাইছিলে আপোনালোকে তো সেয়াই আমাৰ ভাগিন বা ভাগিনীজনী কাপোৰ আগতীয়াকৈ আনি ধুই দিলোঁ আৰু ৰ'দত শুকাইছোঁ তো দেখাই থাকিম আৰু পিছত চাই থাকক নেক্সট ডে আমি আহিলোঁ আকাংক্ষা হস্পিটেলত কিয় আহিলোঁ কৈ আছোঁ আকাংক্ষাত এইকাৰণে আহিলোঁ যে আমাৰ আজি ভাগিন বা ভাগিনী এজনী পাম তো কি হয় ভগৱানৰ কৃপাত নাজানো তো দেখাম আপোনালোকক ৱাও কিমান ধুনীয়া এটা পৰিৱেশ চাওকচোন কেবিনৰ কাষৰ পৰা খিৰিকীখনেৰে ইমান ধুনীয়া এটা পৰিৱেশ দেখি সৌখন দীপৰ বিল হৈ চাগে দীপৰ বিলে হয় তো কহুৱা বনবোৰ কি ধুনীয়াকৈ ফুলিছে চাওকচোন ইমান ধুনীয়া নাজাৰা বাপৰে আৰু এইফালে আমাৰ আইতাক মানে মামাহঁতৰ আইতাক ঘৰৰ আইতাক সৰু আইতাক এনেকৈ চব বেবীৰ কাৰণে ৱেইট কৰি আছে তো তাইক মেডিকেলত মানে ভণ্টিক নিয়া নাই এতিয়া অতিলৈ নিয়া নাই তো নিব আৰু তাৰে আগত এইটো মুহূৰ্ত সকলোৰে মুখত হাঁহি কিবা পায় ভতিজা ভাগিন ভাগিনী এই অৱশেষত খবৰটো আহিল যে আমি এজনী ভাগিনী পালোঁ এই চবৰে ফূৰ্তি বাপৰে মামাক আৰু এইফালে আইতাক এইফালে চবৰে বা আইতাক হোৱাৰ কিমান হৈছে অৱশ্যে ঘৰত মানে ছোৱালী নাছিল তো অৱশেষত মানে এটা ছোৱালী আহিল মানে ঘৰৰ লক্ষ্মী আহিল তো চবৰে মানে ফূৰ্তি আৰু কাষত চাওকচোন খিৰিকীৰ কাষেৰে মানে ৰেডিশ্যন ব্লুখন কি ধুনীয়াকৈ দেখি তো আৰু ফাইনেলি ভাগিনীজনীক কোচত পালোঁ তো সকলোৰে বহুত মানে ফূৰ্তি লাগিছে দেউতাক তো মাক এনেকৈ আছে তো চবৰে মানে ইমান ফূৰ্তি মানে বুজাব নোৱাৰে মমিয়েক আইতাক সকলোৱে ফূৰ্তিত মানে আছে আৰু তো দেখাই দিওঁ আমাৰ ভাগিনীজনীক এবাৰ